হাই হেল্ল' নমস্কাৰ। প্ৰথমতে মোৰ এটা অন্য মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি কথাটো কেনে হ'ল জানে, আমাৰ মানে কলেজৰ যদিও গৰম বন্ধ কৰিছে 1 তাৰিখে, কিন্তু মোৰ এই 6 তাৰিখে অহা হ'ল। এই মানে ড্ৰেছযোৰৰ কাৰণে কিবা অলপ খেলি মেলি হৈ কিনে এই অহাই নাছিলোঁ। মানে গৰম বন্ধ মোৰ 6 তাৰিখে খোলা আনিছোঁ। প্ৰথম কলেজটো মানে অলপ ভয় থাকে তো, যিমান যি হ'লেও মানে যিমান ভাবিছিলোঁ মানে বহুত, কিন্তু সিমান এটা ভয় নাই, কিন্তু সিমান এটা নহয়। তাৰপিছতে আৰু আমাৰ বৰকাফলা গাঁৱত মানে এখন পৰম্পৰাগতভাৱে মানে গুৰু মনোহৰদেৱৰ তিথি উপলক্ষে মানে এখন সভা মানে চলি আহিছে। তাতে আৰু এই ফুলৰ মানে থিয়েটাৰ এখন মানে আছিল পাপৰি মিনি, তাকে চালোঁ। এনেকৈ চাইতে আৰু তুমি সঁচাকৈয়ে অনন্যা, মা তুমি প্ৰেৰণাৰে ঠিকনা। বাকী চালোঁ গোটেই নাটকখন ভালেই লাগিল। তো আজিলৈ বাই আৰু লগ পাম মোৰ এটা অন্য মিনি ব্লগত।